বিটিআৰ চুক্তিৰ গইনা লৈ বিটিআৰিত ইউপিপিএল দলে কোনো চৰকাৰী মাটি ঈদগাহৰ মাটি দখল কৰা নাই। অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তই ৰাজনৈতিক দলটোৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন। বাক্সা জিলাৰ বাগানপাৰাত ইউপিপিএল দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মজিব আলী আহমেদে এক সংবাদমেল সম্বোধন কৰি কয় যে শুকুৰবাৰে বাক্সা জিলাৰ বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত হিমলাবাৰীত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ লগত কোনো ইউপিপিএল দলৰ কোনো সম্পৰ্ক নাই। এই ঘটনা অতি নিন্দনীয় আৰু গৰিহণাযোগ্য। মাটি দখলৰ লগত ইউপিপিএল দল জড়িত নহয়। দুখন সমাজৰ মাজত চৰণীয়া পথাৰক লৈ সংঘটিত ঘটনাহে। সংবাদমেলত আহমেদে অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্ত আৰু সম্পাদক মাধৱ ৰাজবংশীক প্ৰত্যাহ্বান জনাই কয় যে ইউপিপিএল দলে ক'ত চৰকাৰী মাটি দখল কৰিছে সেয়া প্ৰমাণ সহকাৰে দিয়ক। ৰাজনৈতিক দলটোৰ ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবে চলোৱা প্ৰচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে আজিৰ দিনত কোনো নেতা কৰ্মীয়ে চৰকাৰী মাটি দখল কৰা নাই। ঘটনাত কোনো বড়ো বা অবড়োৰ মাজত ঘটা ঘটনাও নহয়, যাক এতিয়া বড়ো অবড়োৰ সংঘাত বুলি এছামে প্ৰতিপন্ন কৰিব বিচাৰিছে। ৰাজনৈতিক দলটোৰ সাংগঠনিক সম্পাদক তথা বাগানপাৰা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক মজিব আলী আহমেদে কয় যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলটোৱে সম অধিকাৰ সমন্বয়ৰহে পক্ষপাতী। ইয়াত কোনো জাত পাতৰ প্ৰশ্ন নাই। কিন্তু হীৰাহৰণীয়া বা অবড়ো সুৰক্ষা সমিতিৰ নেতাসকলে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এনে ঘটনাৰ লগত জড়িত হৈ পৰে। মজিব আলী আহমেদে দলটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ নখ্যাত কৰি অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব বুলি সংবাদমেলত জানিব দিয়ে। মুছলপুৰ জিলা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়া আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী কাতিৰাম বড়ো উপস্থিত থকা সংবাদমেলত সাংগঠনিক সম্পাদক আহমেদে হিমলাবাৰীত ঘটনাৰ লগত জড়িত প্ৰকৃত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰশাসনক। বাবদ তাত যোৱাকালি দুই পক্ষৰ মাজত হতাহতি হৈছিল। তো কাজিয়া হৈছিলে, কাজিয়াৰ হতাহতি হৈ এটা পক্ষ বেছি আহত হৈছিল। তাৰে 4জন ইতিমধ্যে নলবাৰী চিভিল হস্পিটেলত থকা বুলি আমি গম পাইছোঁ। তো যিটো ঘটনা ঘটি গৈছে সঁচাকৈ দুখজনক, আৰু এই ঘটনাটোক আমি পোনপ্ৰথমেই ইউপিপিএল দলৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা জনাইছোঁ। ঘটনাটোৰ লগত জড়িত যিসকল দোষী তাক প্ৰশাসনে, যিহেতু ইতিমধ্যে কেছ ৰুজু হৈছে, প্ৰশাসনে তদন্ত কৰি যিসকল দোষীসকলক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। কাৰণ ভাৰতীয় সংবিধানে কাকো এনেকৈ আইন হাতত তুলি লোৱাৰ অধিকাৰ দিয়া নাই। তেখেতসকলে আঁতৰকিতেই মানে ঘৰলৈ খেদি গৈ, এজন মানুহৰ ঘৰলৈ খেদি গৈ তাত আক্ৰমণ কৰিছে, যিখিনি আমি ভিজুৱেলত দেখিছোঁ বা সংবাদ মাধ্যমত প্ৰকাশ পাইছোঁ। কিন্তু তাত ৰিয়েলিটিটো কি, এইটো যিহেতু এতিয়া তদন্তৰ আওতালৈ গৈছে, তো প্ৰশাসনৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ সৰজমিন তদন্ত কৰি প্ৰশাসনে ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ব লাগে। এতিয়া এইখিনিতে আমি সংবাদমেল এইকাৰণেই আয়োজন কৰিব লগা হ'ল, তাত আমাৰ ইউপিপিএল দলৰ নামটো সাঙুৰ খাইছে, যিখিনি আমি পেপাৰ পত্ৰত বা সংবাদ মাধ্যমত পাইছোঁ। তাত যোৱাকালি অবড়ো সুৰক্ষা সমিতিয়ে এই ঘটনাটোৰ আলম লৈ বৰমাত এখন সংবাদমেল আয়োজন কৰিছিল। আৰু এই সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী আৰু উপদেষ্টা ব্ৰজেন মহন্ত, এই দুই নেতাই এই ঘটনাটোক মানে অন্তৰালত ইউপিপিএলৰ কিছুমান অভিযোগ উত্থাপন কৰিছে। তো আমি এইকাৰণে এই কথাখিনি আজি বেছিকৈ চিৰিয়াছ ল'ব লগা হৈছে। তো তেখেতসকলে যিটো অভিযোগ কৰিছে, পঞ্চায়তে আমি এই অভিযোগটো নস্যাৎ কৰিছোঁ। যোৱাকালিৰ ঘটনাটোত কোনো ইউপিপিএলৰ সদস্য জড়িত নাই, আৰু ইউপিপিএলৰ কোনো এনেকুৱা সাম্প্ৰদায়িক মন্তব্য বা সাম্প্ৰদায়িক কৰ্মত লিপ্ত হৈ মানে কোনো কৰ্মীয়ে তাত আক্ৰমণ কৰিবলৈ যোৱা নাই। এই অপশক্তিসমূহে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে যাতে অলপ দৃষ্টি ৰাখে। কিন্তু এই ঘটনাটো বিটিআৰ চুক্তিৰ গইনা লৈ ইউপিপিএলে ভূমি দখল কৰা বুলি এটা মানে অভিযোগ আনিছে। গতিকে এইটো আমি নস্যাৎ কৰি সেইগৰাকী ব্যক্তি ব্ৰজেন মহন্ত ডাঙৰীয়াৰ বিৰুদ্ধে আমি ইউপিপিএল দলে এটা মানহানিৰ গোচৰ দিম বুলি আমি থিৰাং কৰিছোঁ। ইউপিপিএল দলে আমি সেই অপপ্ৰচাৰ কৰা নেতাগৰাকী ব্ৰজেন মহন্তৰ বিৰুদ্ধে আমি এটা মানহানি গোচৰ ৰুজু কৰিম। এইটো পেপাৰত নিশ্চয় পাইছেই, এইটো ওলাইছে সংবাদ মাধ্যমত। তো বিটিআৰৰ চুক্তিৰ গইনা লৈ ইউপিপিএলৰ ভূমি দখল বুলি কৈছে, এইটো একেবাৰে মানি ল'ব নোৱাৰা কথা। আমি এটা সময়ত একেলগে আছিলোঁ, তেতিয়াই আমি বিৰোধ কৰিছিলোঁ যে আমি বড়ো অবড়োৰ সংঘাত জীয়াই ৰাখিবলৈ ইয়াত আমি ৰাজনীতি কৰিব বিচৰা নাই। আমাক লাগে এটা উমৈহতীয়া স্বাৰ্থ, যিটো স্বাৰ্থত আমি থাকিলে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰিব পাৰিব, শান্তিত থাকিব পাৰিব, সকলোৱে একেলগে ঘূৰিব পাৰিব।
কিন্তু আমি যিমানখিনি আমাৰ উদ্দেশ্য আছিল অনাবড়ো নামকৰণ কৰিবলৈ যিবিলাক সংগঠনে এটা সময়ত মাৰ বান্ধি আমি হীৰা-কৰ্ণিয়াকো জয়ী কৰাইছিলোঁ, গতিকে সেই উদ্দেশ্যসমূহ এইবাৰ বিটিআৰ চুক্তি আনিছিল। বিটিআৰ চুক্তিয়ে কিখিনি আনিছে আপোনালোকে নিশ্চয় চুক্তিখন পঢ়িছে। অনুষ্ঠান প্ৰতিষ্ঠান আদি কৰি এইবিলাক চৰকাৰী সংস্থা আছেই, কিন্তু সামাজিক মানে গোটেই BTC উন্নয়ন কৰাৰ যিখিনি আহিলা, যিখিনি আমালোকৰ যিখিনি উদ্দেশ্য এজেণ্ডা গোটেইখিনি বিটিআৰ চুক্তি আনিছিল। জাতিভেদ প্ৰথাটো ইয়াত আনিব পাৰে, দুই মানে বড়ো অবড়ো যিটো নামকৰণ কৰি পেলাই চিৰদিনৰ কাৰণে এই সংঘাতটো যাতে ইয়াত বজাই নাৰাখে, আৰু সেই সংঘাতটো বা সেই আৱেগটো আৱেগিক কৰি ৰাখিবলৈ মানুহখিনিক এটা ৰাজনৈতিক মানে মুনাফা যাতে লুটিব তেখেতসকলে নিবিচাৰে।